আমি আলোচনা কৰি আহিছিলোঁ 2012 চনত হৈ যোৱা টেট পৰীক্ষাৰ প্ৰশ্ন কাকতখন। আজিৰ প্ৰথম প্ৰশ্নটো লৈছোঁ, ঘৰুৱা আৱৰ্জনাৰ পৰা কেঁচুসাৰ তৈয়াৰ কৰাত কিহে সহায় কৰে? পতংগই, ভাইৰাছে, কেঁচুৱে, ভেঁকুৱে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে কেঁচুৱে। তাৰপাছত 2 নম্বৰ প্ৰশ্নটো লৈছোঁ, তলত উল্লেখ কৰা কোনটো কাৰক আমাৰ পৰিৱেশ প্ৰদূষণৰ মুখ্য কাৰক হিচাপে গণ্য কৰা হয়? জনসংখ্যা বিস্ফোৰণ, বনাঞ্চল ধ্বংস, ঔদ্যোগিক বিকাশ, অতিমাত্ৰা ৰাসায়নিক কীটনাশক ব্যৱহাৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জনসংখ্যা বিস্ফোৰণ। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো লৈছোঁ, বৰ্তমান সময়ত বায়ুমণ্ডলত তলৰ কোনবিধ গেছৰ অত্যাধিক উপস্থিতিয়ে বায়ু প্ৰদূষণক সংকটজনক অৱস্থাত উপনীত কৰাইছে? নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড আৰু অজন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হয়তো সকলোৱে গম পায়, কাৰ্বন ডাই অক্সাইড। তাৰপাছত 4 নম্বৰ প্ৰশ্নটো লৈছোঁ, কোনো এটা অঞ্চলত কম সময়ৰ বাবে চলি থকা ৰ'দ, বৰষুণ, বতাহ, উষ্ণতা আদিৰ অৱস্থাটোক কি বোলা হয়? বতৰ, জলবায়ু, ভৌগোলিক অৱস্থা, প্ৰাকৃতিক অৱস্থা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, বতৰ। তাৰপাছত 5 নম্বৰ প্ৰশ্নটো লৈছোঁ, নিম্নলিখিত কোনটো পৰিৱেশৰ জৈৱিক কাৰক? উৎপাদক, উপভোক্তা, বিযোজক, ওপৰৰ সকলো। পৰিৱেশৰ জৈৱিক কাৰক হৈছে উৎপাদক, উপভোক্তা, বিযোজক, গোটেইকেইটাই হয়, গতিকে অপশ্যন ঘ, ওপৰৰ সকলো হ'ব। তাৰপিছত 6 নম্বৰ প্ৰশ্নত লৈছোঁ, সংস্কৃতি আৰু পৰম্পৰাই তলৰ কোনটো বিষয়ত অৰিহণা যোগায়? সামাজিক ভুল বুজাবুজি, নৈতিকতাৰ অৱনতি, সামাজিক ঐতিহ্য আৰু পৰিচয়, অৰ্থনৈতিক উন্নয়নত বাধা। সংস্কৃতি আৰু পৰম্পৰাই নৈতিকতাৰ অৱনতি ঘটায়। অপশ্যন খ। তাৰপাছত 7 নম্বৰ প্ৰশ্নটো লৈছোঁ, চিপকো আন্দোলনৰ লগত জড়িত তলত উল্লেখ কৰা কোনজন ব্যক্তিক 2009 চনত পদ্মভূষণ বঁটা প্ৰদান কৰা হৈছিল? গৌৰী দেৱী, সুন্দৰলাল বহুগুণা, চন্দ্ৰীপ্ৰসাদ ভাট, অমৃতা দেৱী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সুন্দৰলাল বহুগুণা। তাৰপাছতে নেক্সট প্ৰশ্ন লৈছোঁ, 8 নম্বৰ প্ৰশ্ন, ভাৰতৰ পৰিৱেশ সম্পৰ্কীয় আইনসমূহৰ ভিতৰত তলত উল্লেখ কৰা কোনখন আইন প্ৰথমে বলবৎ কৰা হৈছে? পৰিৱেশ সুৰক্ষা আইন, বনাঞ্চল সংৰক্ষণ আইন, বন্যপ্ৰাণী সুৰক্ষা আইন, জল প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ আইন। পৰিৱেশ সম্পৰ্কীয় যিসমূহ আইন আছে তাৰ ভিতৰত একেবাৰে প্ৰথমে যিখন বলবৎ কৰা হৈছে সেইখন আইন হৈছে পৰিৱেশ সুৰক্ষা আইন। তাৰপাছত 9 নম্বৰ প্ৰশ্ন, অৰ্থাৎ শেষৰটো প্ৰশ্ন লৈছোঁ, পানীৰ বিশুদ্ধতাৰ ওপৰত থকা আইনখন হৈছে জল প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ আইন। এইখন আইন কিমান চনত প্ৰণয়ন কৰা হৈছিল? 1970, 1973, 1971, 1974। আৰু ইয়াৰ শুদ্ধটো হৈছে 1970 চনত। গতিকে বন্ধুসকল, মই এতিয়ালৈকে পৰিৱেশ অধ্যয়নৰ ওপৰত 30টা প্ৰশ্ন এতিয়ালৈকে আলোচনা কৰিলোঁ। আৰু বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা পালে জনাব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ইয়াৰ পাছত মই লেংগুৱেজ 1 অপশ্যনেল অসমীয়া ইয়াৰ বিষয়ৰ ওপৰত কেইটামান প্ৰশ্ন নেক্সট ভিডিঅ'ত লৈ আহিম। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'সমূহ চাই থাকিব। ধন্যবাদ।